হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ইউটিউব ভিডিঅ'ৰ আপোনালোকে চাই আছে নিউজ ব্লগ ইউটিউব চেনেল। আৰু আজি এতিয়া গৈ আছোঁ শংকৰদেৱ ইউনিভাৰ্চিটি গৈ আছোঁ। চ' তাত কোনো এডমিশ্যনৰ কাৰণে নাযাওঁ বা কোনো পঢ়িবৰ কাৰণে নাযাওঁ, এটা বিশেষ কাৰণত গৈ আছোঁ। এতিয়া মই যাম আৰু এফালে মোৰ দাদাজনে পল্লৱ দা যাব। আগৰ ভিডিঅ'ত 2টা 3টাতে আছে পল্লৱ দা। চ' কিহৰ কাৰণে যাম এইটো খালি তাতহে গৈ পেলাই তোমালোকক জনাম কিহৰ কাৰণে যাম। আৰু আমি অকল নাযাওঁ, বহুত মানুহ আহিব তাত। চ' চাই থকা ভিডিঅ'টো। বাই বাই। মইনা তুমি জুই আহি পেলাই গম পাইছোঁ যে জুই লাগিবলৈ গৈ আছে, অলপ লাহে লাহে জুই লাগিব। চ' কেনেকৈ জুই লাগিব, কিহৰ কাৰণে জুই লাগিব, কোনে জুই লগাব, চ' গোটেইখিনি ইয়াতে মানে সোমাই যাব। আৰু মোৰ বহুত মৰমৰ দাদা হয়। চ' জুই লগাবলৈ আহি আছে। পাই গ'লোহি আৰু এতিয়া আছোঁ মানে ইউনিভাৰ্চিটিতে আছোঁ। এতিয়া অকণমান ওপৰত আহি পেলাই বস্তু কিনি থৈছোঁ। চ' এতিয়া যাম, তাত ফাংচন চলি আছে। চ' ক'ব বিচাৰে ফাংচন লাহে লাহে পূৰা জুই লাগিবলৈ গৈ আছে ইউনিভাৰ্চিটিত, গোটেই ইউনিভাৰ্চিটিতে জুই লাগিব। চ' কেনেকৈ ধৰণৰ জুই লাগিব, মইনা তুমি জুই, সকলোৰে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদীপ বৰাৰ মানে জুই পূৰা জচত গৈ আছোঁ জুই লগাবৰ কাৰণে। চ' চাই থাকক। আচলতে ময়ো ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এটা সময়ত পঢ়িছিলোঁ। আমিও ভাৰ্চিটি পাইছিলোঁ। আচলতে ভাৰ্চিটিকে আমাৰ আৰু ইয়াত গোটেই গানবোৰ বহুত ভাল লাগিছে শুনি পেলাই। প্ৰাণদীপ দাক পূৰা ৰিয়েল লাইফত মানে জীৱনত প্ৰথমবাৰৰ কাৰণে লগ পালোঁ, আগত তেনেকৈ লগ পোৱা নাছিলোঁ। চ' বহুত ভাল লাগিছিলে গানবোৰ, আপোনালোকক শুনাবলৈ মন গৈছে। কিন্তু ইউটিউবত দিম যিহেতু, চ' ইউটিউবত চাই আছে, চ' কপিৰাইট লাগিব। চ' সেইকাৰণে প্ৰাণদীপ দা তোমাৰ আগতো চৰি, আৰু সকলোৰে আগতে মানে চৰি কৈছোঁ। কিহৰ কাৰণে, কাৰণ মই যদি এতিয়া ভিডিঅ'ত দি দিওঁ কপিৰাইট লাগি যাব। চ' যিমানখিনি বাৰু অকণকৈ দিম, তোমালোকে খালি চাই যোৱা আৰু এনজয় কৰা। চাওক, এজন মানুহে গোটেই ইউনিভাৰ্চিটি হিলাই দিছে, আৰু বিশেষ কোৱাৰ প্ৰয়োজন আপোনালোকক নাই। আৰু খন্তেক পিছতেই ইয়াতকৈ বেছি হিলাবলৈ, অৰ্থাৎ ইয়াতকৈ বেছি জুই লগাবলৈ গৈ আছে। তো চাই লোৱা। এনেদৰে আচলতে মইনাহঁতক জুই লগাই মইনা তুমি জুই, আৰু জুই লগাই প্ৰাণদীপ দাই তেওঁৰ অনুষ্ঠান সামৰণি মাৰে। যিহেতু ইউনিভাৰ্চিটি, চ' ইউনিভাৰ্চিটিৰ কাৰণে ইয়াত এক সময় নিৰ্ধাৰিত কৰা থাকে যে 2 ঘণ্টা পিছত প্ৰগ্ৰাম কৰিব নোৱাৰিব বা গান গাব নোৱাৰিব, বা এনেকুৱা ধৰণৰ কোনো অনুষ্ঠান ৰাখিব নোৱাৰিব যে 1 ঘণ্টাৰ ভিতৰতে গোটেইখিনি শেষ কৰিব লাগিব। চ' এনেকুৱা ধৰণৰ কিছুমান নিয়ম থাকে আচলতে, কাৰণ ইউনিভাৰ্চিটি হয়। চ' সেই নিয়ম অনুসৰি আমাৰ প্ৰগ্ৰাম হৈছিলে 3টা বজাৰ পৰা 5টা বজালৈকে। চ' আৰু প্ৰাণদীপ দাৰ মইনা তুমি জুই দেখি, প্ৰাণদীপ দাৰ জুই দেখি আৰু 15 মিনিট বঢ়াই দিছিলে আচলতে, 15 মিনিট বঢ়াই দিছিলে টাইমটো। চ' বহুত ভাল লাগিল লগ পাই, আৰু 2খনমান ফটো উঠিলোঁ, আৰু বেছিকৈ তাত অলপমান মানে কৰিবলৈ, কাৰণ টাইম টু টাইম। চ' সিমানেই আছিল ভিডিঅ'টো। তো ভিডিঅ' যদি ভাল পাইছে লাইক কৰিব, যদি নতুন ছাবস্ক্ৰাইব কৰিব। লগ পাম বেলেগ ভিডিঅ' হ'লে। তো আজিলৈ বাই বাই, আৰু বেলেগ এটা ভিডিঅ' লৈ আহি আছোঁ।